হেল্ল' এণ্ড ৱেলকাম বেক অসমৰ জলকীয়ান আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল আপোনালোকৰ চেনেল আমাৰ সকলোৰে চেনেল অসমৰ জলকীয়ান শৰ্মা জলু চ' আজি দিছান আৰু মই বহুত দিন পিছত ফটো তুলিব যায় আছে চ' ফটোশ্বুট অকণমান কৰি আহোঁ যিহেতু কালি ভেলেণ্টাইন ডে প্লাছ কালি সৰস্বতী পূজা আমাৰ কাৰণে সৰস্বতী পূজা কিছুমানৰ কাৰণে নহয় বাৰু সেইটো বেলেগ কথা তো বৰ্তমান আমি কেইটা বাজিল আপোনালোকক 3:38 বৰ্তমান সময় হ'ল 3:38 আজি ভেলেণ্টাইন ডেৰ আগদিনা মানে চুমা খাওয়া দিন সো আমি এতিয়া বঢ়িয়াকৈ দিছান আৰু মই চুমা কি বুলি কয় এইটো ফটোশ্বুট কৰিব যাই আছোঁ চ' আপোনাক দেখাই আছোঁ ক'ত যাই আছোঁ কি কৰিব যাই আছোঁ কেনেকৈ যাই আছোঁ তো বৰ্তমান মই বাইকখন লৈ আছোঁ চ' বাইকখন লৈ দিছানৰ ঘৰলৈকে যাই লওঁ তাৰপিছত আমি স্কুটিত যাম বাইকখন নিনো মানে আচলতে কি হ'ল মোৰ 12 তাৰিখে নে 10 তাৰিখে এক্সিডেণ্ট এটা হ'ল সৰুকৈ মালিগাঁৱত টাৰ্ণিঙত মানে শ্লিপ কৰিলে গাড়ীখন কৰি কেনে মই হাতত এইখিনি জেগা দুখ পালোঁ বেয়াকৈ ছাল গৈছে তাৰপিছত আকৌ এইবোৰত অকণমান দুখ পাইছোঁ হাতে ভৰি অকণ দুখ পাইছোঁ চ' বৰ্তমান ঠিক আছোঁ একো নাই বাৰু কিন্তু হ'লেও মানে ছাল তাল গৈছে অকণমান বাইকখন অসুবিধা হয় তো স্কুটিত যাম বাৰু দিছানক লগ কৰোঁ তাৰপিছত আপোনালোকক তাৰপিছত দেখাই আছোঁ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নে কি কয় তেনেহ'লে বলক চ' গাইজ বৰ্তমান আমি মিঠা আম ক্ৰছ কৰিলোঁ তো চকৰি তো মিঠা আম ক্ৰছ কৰি চকৰি দেখা পালোঁ আৰু মিঠা আম পাৰ হৈ কিনে আমি এনেকৈ যাই আছোঁ চ' মিঠা আমেৰে যাই আছে আৰু ৰাস্তা আছে কেইবাটাও কিন্তু আমি শ্বৰ্টকাট মাৰি কিনে পাহাৰৰ ওপৰতে মিঠা আমেৰে যাই আছোঁ চ' জেগাখিনি বৰ থকা লাগছে অৱশ্যে কাৰণ এইবুলি মানে চাৰিওল কেনে আপোনালোকে দেখিবলৈ পাব যে লেফ্ট এণ্ড ৰাইট চাইডে ঘৰ কিন্তু মাজেৰে মানে ৰাস্তাটো বঢ়িয়া আৰু পাহাৰৰ ৰাস্তা এনেকুৱা অলপ মানে পকোৱা আছে কিন্তু হ'লেও মানে ধুনীয়া লাগে চ' যাই থাকোঁ নে কি কয় তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ এতিয়া হাৱাৰ কাৰণে মানে মই কথাও ক'ব পৰা নাই চ' তাতে দিছে নাই মই বঢ়িয়াকৈ কমেণ্ট্ৰি মাৰিম এতিয়া ব্লগ গাইজ আজি মনলো দে বাপৰে যি ডাউনেদি নামে দিছে একবাৰতো 1 ছেকেণ্ডৰ কাৰণে মোৰ এনে লাগছে মই উল্টি যাম কাৰণ মোৰ ওজন বেছি ইয়াতকৈ যিমান যি নক তাতে স্কুটি এই মচন আপত উঠাই দিছে এই মচন আপত তাৰপিছত আকৌ এইবাৰ চাওকচোন কি কেনেহেন মানে কেমেৰাত এংগেলটো দিলে গম পাব চাওক কেনেহেন আপত উঠাই দিছে চাওক ইমানখিনি অহাৰ পিছত এইবাৰ সুধবা ধৰিছে ৰাস্তাটো ভুল হ'ল নেকি তেলটো বন্ধ কৰি থৈ দিছে গাড়ীয়ে অসমীয়াত এষাৰ কথা আছে আপোন ভালে জগত ভাল আৰু আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল আমাৰ দিছানেও সেয়ে কৰলা মানে কি এই ৰাইট লেফ্ট কৰি নামে দিলা ৰাইট চাইডে তাৰপিছত যাই কিনে চাওঁ যে নহয় ৰাস্তাটো এণ্ডিং পইণ্ট কৰিছে তাৰপিছত কি হ'ল আমাৰ মানে আগৰ স্কুলৰ ছাৰ এজনক লগ পালে এইবাৰ চাওক এইবাৰ পিন্ধি মই এক যাৰ সময়তো কৈছিলোঁ পিন্ধি হ'ব নেকি কৈছিল কি নহয় নামে চাওঁ একবাৰ চাম তেল মোৰ গাড়ী মোৰ মই কৈছোঁ দে তোৰ ইচ্ছা যদি তাৰপিছত আকৌ ছাৰ এজনক লগ পালোঁ আমাৰ মানে যোনজন মোৰ আগৰ স্কুলৰ ছাৰ আছিল বাপ পাই হৈ তো ছাৰজনে ক'লে যে এনেকৈ নহয় তোমালোকে এনেকৈ যাই থাকা চ' থেংক ইউ ছাৰ ছাৰক বহুত ধন্যবাদ জনালোঁ ৰাস্তাটো কৈ দিয়াৰ কাৰণে আমি এতিয়া চিধা যাই আছোঁ বাৰু চ' বলকচোন আগে কি হৈ থাকে গম নাপাওঁ আৰু ৰাস্তা যিয়ে মোৰ একদম পেট একদম মানে বুকু যায় পেট বাচি গাইছি চিন বাচি এই চাওক এই ৰাস্তা এই অৱস্থা নাজনো দে আৰু আজি এতিয়া মই হেৰি গাইছ আপোনালোকক ব্লগ বনাই দি কিনে মই এই কৰিম এতিয়া কি জানে নাই চাওক तो हम लोग जब फौज में थे तब हम लोग ऐसे जाते थे जाते क्या करते थे कुछ करते थे बहुत गाइस देखिए आप देखिए अप डाउन मरो नम्रू हे আছে नम्रू কিন্তু মৰমৰকে যাম হেনে আনছে চ' ফাইনেলি আহি পালোঁ আৰু অকণ আছে আশাত চেঁচা মাৰি ঢালিলে মই ভাবছোঁ অকণ আছে ই কৈছে কি বেছি আছে ভিউ চাওক ভিউ ডেঞ্জাৰাছ যে কমটি আনা একদম পাহাৰৰ মানে টিলা বুলি যোনটো কয় টপ একদম মানে সেইখিনি টাইপ আছোঁ ক'বা গ'লে এই চাওক তলফালে চাওক মানে I can't believe in my eyes guys bye ভিউ চাওক কি কৰিম এনহেন আপত মই আজিলৈকে অহা নাই গাইজ আপত মই মৰি গ'লো দিছানে এটা সুখৰ খবৰ দিব কওক আপুনি কওক Man at work road close GMC salam
গাইছ মই মোৰ ভুল নাই গাইছ মোৰ ভুল নাই মই আহি গৈছোঁ কি কৰিম কওক দেখছি আমি ঘূৰবা আহিছিলোঁ ফটোত ফাই মেন নেটৱৰ্ক ৰোড ক্লজ জিএম কাছে কাছে পাহাৰৰ ৰাস্তা বনাই থাকিব এনেকৈ কাঁচা ৰাস্তা আছে ভাল ৰাস্তা আছিল বালৰ থকাৰ কামবিলাক হৈছে এই চাওক বিশ্বাস নকৰিব আপোনালোকে মেইন ৰাস্তাটোৱে বন্ধ কৰি থৈছে গাইছ একো নাই ফটোশ্বুট কৰিম আমি আমাৰ তেজত টাইটেনিয়াম আছে বেলেগ লোকেশ্যনত যাম ভাল লোকেশ্যনত যাম একদম ভাল লোকেশ্যনত যাম বুলি কৈছোঁ যামেই ফটো তুলিমেই এই যাম আগৰ লোকেশ্যনটো নাপালোঁ সেইকাৰণে এইবাৰ কি আহিলোঁ শাল বাগানত আহিলোঁ চ' শাল বাগান আপোনালোকে জানে মিঠা ক্ৰছ কৰি না আদিংগিৰি ক্ৰছ কৰি কি আদিংগিৰি মানে সেইখিনি জেগাতে এইখিনি জেগা পাৰ কৰি কিনে ই ক'ব মই নকওঁ যা কওঁ মই নকওঁ তই আকৌ ভালকে চকত আহিলোঁ আদিংগিৰি এইখিনিতে বকুলতল বুলি জেগা এটা আছে ৰাস্তা পাৰ কৰি অকণমান লেফ্ট চাইডে আৰু ভাল লাগে কওঁ মোক ক'ব নেদে শাল বাগানত আছোঁ একো মই নাজানো এইগিলাখান চ' ভাল লাগি আছে বাৰু দাড়ি চাৰি চুলি তুলি দুজনে কাটি লৈছোঁ তো ধেমালি জ'কে পাৰ্ট চ' বোলক শাল বাগানৰ ভিতৰত যাওঁ যাই কিনে ফটো চটো দুটামান কৰোঁ মানে ইয়াতে ফটো বহুত ভাল হয় মই আগতে এইবাৰ লাষ্ট টাইম আহি গৈছোঁ কিন্তু মানে মোক এটা গ'ল এক ছেকেণ্ড ৰ'ব গাইছ আজি নাজানো দুবাৰকৈ চকুত কিবা সোমাল প্ৰথমতে কলেজৰ পৰা আহি থকাৰ সময়ত আৰু এতিয়াতো বাৰু সেইখিনি ৰৈছিলে ভিডিঅ'ৰ ক্লিপত চাগে অকণমান গৈছে চ' বাদ দিয়ক এইবোৰ কথা ওপৰত উঠি যাওঁ বঢ়িয়াকৈ ওপৰত আপোনালোকক বান্দাৰ বঢ়িয়াকৈ উঠি যাওঁ কি মা ফটোত পাইছোঁ ৰ'বা গাইছ ব'লক আমি আগতে এইবোৰ জংঘলত বহু সময়তে আহিছিলোঁ থাকিছিলোঁ চ' আপোনালোকে গম পাব যে মেন ভাৰ্চেছ ৱাইল্ড কৰাটো কিমান টানৰ কাম চ' আপোনালোকে চাব পাৰে আমি কিমান কষ্টৰ মাজেৰে দিনবোৰ অতিক্ৰম কৰোঁ এই জংঘলবোৰৰ মাজত চ' ফটো বঢ়িয়া হ'ব মোকো ভাল লাগিছে শৰ্মা কিমান ভাল লাগে কিন্তু মোক বেছি ভাল লাগিছে হয়নে নহয় ক'ব নহয় মানে জেগাটো ভাল লাগিছে তোমাক আৰু মোক দুটাকে ভাল লাগিছে মংগল এক পুতি থৈ যাম গমো নাপাওঁ হা কি বুদ্ধি তো বহুত ধেমালি গ'ল তো ফটোশ্বুট আৰম্ভ কৰোঁ কাৰণ সূৰ্যটো নামি আহি আছে যিমানে আন্ধাৰটো সিমান বাঢ়ি আহিছে চ' এইবোৰ খুলি কেনে চ' গাইছ মই বৰ্তমান ফটোশ্বুট মই ইয়াৰ কৰি দি আছোঁ তাৰপিছত মোৰ কৰি দিব সেই চাওক গোটেই খুলি দিলি কিয়া দে খুলছা আৰু মানে ই এতিয়া মোৰ কাপোৰ পিন্ধি ফটোশ্বুট কৰিব তাৰপিছত যদি ইয়াৰ ভাল লগা কাপোৰ মোৰ তাত হয় দেন মই পিন্ধিম তো বঢ়িয়াকৈ কেইটামান ফটোশ্বুট কৰি আছোঁ আৰু সিপিনে কোণাটোতে ইয়াৰ মানুহ আছে কি তোৰ কাপোৰ আপুনি যাব এইপিনে এই চাওক ইপিনে এনেকৈ চিধা যাব এই তলক লাগি নামি যাব যাই কিনে কাপোৰ লৈ আহিব মইতো যাৱাত নাই ভাই একদম বৰফৰ দিনত হেৰি ভালুক মাজত বঢ়িয়া যাদু হেন লগা হৈছে সঁচা জংঘলৰ মাজত ধূপ বিচাৰ ধূপ দিচান ক ধূপ 10 টকা দিম ধূপ চ' মই ফটোখিনি তুলি দিওঁ ইয়াৰ নে কি কয় তাৰপিছত মোৰখিনি তুলি লওঁ কাৰণ ই নহ'লে বদমাচি কৰিব ই পথ থাকোঁতে দুটামান তুলি মোক তুলিবাই নিদিব চ' অন হৈছে না চ' অন হৈছে মই ইয়াত দুটামান তুলি দিওঁ নে কি কয় তাৰপিছত চাই আছোঁ গাইছ এটা বেলেগ লুক বৰ্তমান সেইটো দি মই দুটা ফটো তুলিলোঁ মানে সেইটো আৰু ভিতৰত পিন্ধাই সেইকাৰণে আৰু তো চাৰ্টটো পিন্ধি ল'লোঁ আৰু জেকেটটোতো সিয়ে পিন্ধি আছে বেহুদাই এতিয়া এইটো চাৰ্ট পিন্ধি অকণ তুলোঁ দুটামান তুলি কিনে আকৌ জেকেটটো পিন্ধিম মই তাৰ পৰা লৈ কিনে তাৰপিছত আগে তুলি লওঁ গাইছ কি যে কম ইয়াৰ ই মোক এইগিলাখান গোটেই মাথাত দি কেনে ই গাড়ীৰ ফটো মাৰিব গৈছে চ' মই বেগত কাপোৰ ভৰাই আছোঁ মানে এবাৰ জেগাটো পিন্ধি মই তুলোঁ চ' এবাৰ জেগাটো পিন্ধি মই তুলোঁ আৰু সি বঢ়িয়া আছিল চাব দি দে বেকগ্ৰাউণ্ডত সঁচাই ভাল হৈছে চাওক আপোনালোকে সঁচাই ভাল হৈছে দে আন্দা মুন্দা মাৰা তো এবাৰ জেগাটো মই পিন্ধি লওঁ পিন্ধি কেনে আপুনি কওক মই জেগাটো পিন্ধি লওঁ মানে মই ৱেডিং ফটোগ্ৰাফাৰো হয় কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব পাৰে ইয়াক লৈ যাম লগত ইয়াক লৈ যাম ই অনলি খোৱাকৈ যাব বাকী ফটো চটো ময়ে মাৰিম চ' গাইছ ইপিনে একবাৰ চাব লাগে তো এটা এডভাৰটাইজমেণ্ট কৰি দিওঁ চ'
চ' আমাৰ ডিচেণ্ডাৰ এটা মানে ৱেডিঙৰ কাৰণে হওক বাৰ্থডেৰ কাৰণে হওক যিহৰ কাৰণে হওক আপোনালোকে যে ফটোশ্বুট কৰিব যে দেন ডিচাইনক কণ্টেক্ট কৰক মই প্ৰি ৱেডিং হওক মেটাৰনিটি ফটোশ্বুট চব মানে ফটোশ্বুটত যি কামত মানে মাতে ফটোগ্ৰাফাৰক চব কামখিনি ডিচাইন কৰি দিয়ে। চ' তলত ডিছক্ৰিপশ্যনৰ নাম্বাৰটো আছে ফ্লেছ হৈ আছে এইখিনি জেগাত আপোনালোকে বঢ়িয়াকৈ কণ্টেক্ট কৰি লওক। মই যাম ডিচাইনত যাব আৰামছে বঢ়িয়াকৈ ফটো তুলি দিম বহুত কম খৰচা। চ' ফাইনেল লুক এইটো আকৌ চাম অকণ আন্ধাৰ হৈ আছে কিন্তু তথাপি আমি চাই লওঁ যদিহে ভাল লাগে দেন বাইদেউ ভাল লাগি আছে কিন্তু আজি ন। চ' বাইদেউ তুলি লওঁ দুখনমান ফটো এইটো জেগাটো পিন্ধিলেগে হ'লে লাহেকৈ তো আমি লাষ্ট ভালেকেইখন ফটো মাৰিলোঁ ইনষ্টাগ্ৰামত। চব এইটো ডিচাইনৰ ইনষ্টা এণ্ড এইটো মোৰ ইনষ্টা। চ' বঢ়িয়াকৈ আমাৰ দুজনক ফ'ল' কৰি ল'ব নতুন ফটোজ এণ্ড আপডেটছবোৰ পাবলৈ। এণ্ড ডিচাইনক যে ক'লোঁ কণ্টেক্টটো সেইটো তাৰ ইনষ্টাগ্ৰামতো দিয়া আছে একাউণ্টটো তাৰ যোনটো ফটোগ্ৰাফী একাউণ্ট সেইটো হ'ল এইটো। চ' আপোনালোকে এইটোতো কণ্টেক্ট কৰি ল'ব বঢ়িয়াকৈ নে কি কয় হোৱাটছআপ নম্বৰটো দিয়া আছে ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰপিছত চ' মানে এনে কাৰণত ফোন নামাৰিব আৰু মানে যিমান যি হওক আৰু চবৰে এটা সেই থাকে ন সেয়ে। চ' বঢ়িয়াকৈ আমি লাষ্ট এটা ফটো মাৰোঁ ফটোটো তুলি লোৱাৰ পিছত আপোনালোকক গোটেইখিনি দেখাই আছোঁ অকণ জেগাখিনি ঘূৰাই কিনে আলবিদা। চ' এতিয়া কি আমাৰ বেকআপ হৈছে এতিয়া ঘৰত যাম এইটো বিয়ে চাব পাৰিম ব্ৰেকআপ নে বেকআপ ক'লি বেকআপ BSCK UP চ' এতিয়া বৰ্তমান আমাৰ বেকআপ হৈ গ'ল ফটো ছেশ্যনৰ। চ' ফটোশ্বুটৰ ভিডিঅ'টো আজি এইখিনিয়ে আছিল। আপোনালোকক একদম বেয়া নাপাব আজি মানে কণ্টেণ্ট একদম সঁচা কথা ক'বলৈ কণ্টেণ্ট আছিল। প্লাছ আপোনালোকক সেইদিনাখনে কলেজৰ ভিডিঅ'টো দিলোঁ কলেজৰ ভিডিঅ'টো আপোনালোকে মৰম যাছিলে বহুত ভাল লাগিলে। বেলেগ কলেজ হয় কি ক'ম এতিয়া সি হ'ল ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ মই হ'লোঁ পাণ্ডু মহাবিদ্যালয়। চ' সেইটো বাৰু বেলেগ কথা তোমালোকৰখনো হয় বাৰু তো সেইটো বাৰু বেলেগ কথা। তো এতিয়া বঢ়িয়া ছানছেটৰ ভিউ আহি আছে আপোনালোকে সেইখিনিখনৰ সূৰ্যটো ডুবি আছে। চ' সেইখিনি বাৰু চেছ। তো এতিয়া আপোনালোকক লাষ্ট এইখিনি জেগা অকণমান দেখাওঁ কাপোৰযোৰ খুলি কিনে বেলেগ এটা পিন্ধিলোঁ কাৰণ লেতেৰা হ'ব জেগাটো। চ' জেগাখিনি অকণ ঘূৰাই কিনে আপোনালোকক বেকআপ কৰি আছোঁ কাপোৰখিনি খুলি ল'ব না সেইখিনিও দেখাব লাগিব। চ' বলত চোন মানে আহক অলপ জেগা দেখাওঁ। চ' আমি ৰাস্তাটো কি আছিল আমি আদিংগিৰি বোলে কি কয় আদিংগিৰি কুলতলটো পাৰ হয় লেফ্ট চাইডে সোমাই কিনে আপোনালোকে এইটো হেৰি দেখা পাব খালবাগান। চ' মানে এইবোৰ চব খাল আৰু চেগুন গছে। চ' চেগুন আৰু খাল দুটাই আছে। চ' সেই আৰু চ' সেইখিনি জেগাখিনি অকণমান ঘূৰণীয়া টাইপ এনেকুৱা হৈ কিনে আকৌ এনেকুৱা। চ' এইখিনি জেগাখিনি মানে অকণ বেলেগ আৰু মানে এইখিনি পাহাৰ এটা কিন্তু পাহাৰ হৈও মানে এইটো সৰু নাও মন্দিৰ টিকুট মানে। চ' আৰু গছবোৰৰ তলে এনেকুৱা ৰং মাৰি থৈ দিছে এইবোৰ মানে আচলতে হেৰি গভৰ্ণমেণ্টৰ হয়। চ' ডিচাইনৰ মাকৰ কল আহিছিলে মানে চ' মানে আজি মানে মানুহটো ভাববই না। চ' জেগাখিনিতো আপোনালোকক দেখালোঁ বঢ়িয়াকৈ। চ' লাষ্ট এনজয়নে মাকে মানে ভাবিছে কি কাৰোবাৰ ছোৱালীৰ লগত আছে। চ' আজি অভিয়াছলি ভাবিব ভেলেণ্টাইন উইক চলি আছে খালি ভেলেণ্টাইন ডে আজি কি নাই দিয়ক। চ' আজি ভিডিঅ'টো এইখিনিতে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ যাব। আৰু আপোনালোকে যদি নতুনকৈ কিছুমানে চাই আছে নিউ ভিউৱাৰ্ছবোৰৰ কথা কৈছোঁ। চ' থেংক ইউ। আৰু এটা কথা ভাল লাগিছে যে মোৰ ভিডিঅ' কিছুমান আছে মই মানে পাৰ্চেণ্টেজত চাইছিলোঁ যোৱা পৰহি মানে নেকি বাংলাদেশ পাকিস্তান এণ্ড ৰাছিয়া পৰ্যন্ত মানে মোৰ ভিডিঅ' মানুহে চাইছে কিছুমানে। চ' সেইটো বাৰু বহুত ভাল লাগিছে এনেকৈ যাতে চেনেলটো আগুৱাই যাতে এণ্ড 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। চ' তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আমাৰ গিভৱে এটা আছিলে চ' সেইটো মই কৰিম বহুত জলদিয়ে কৰিম। পাহৰি যোৱা মানে নহয় সেইটো মানে আচলতে পুতুককৈ হৈ গ'ল এই যে লাষ্ট ভিডিঅ'টো দিয়াৰ লগে লগে পুতুককৈ হৈ গ'ল। চ' মই গম নাপালোঁ। চ' সেইবাবে সেই গিভৱেটো মই এটা কৰিম 500 হ'লে মই কৰিম বুলি কৈছিলোঁ আপোনালোকক প্ৰমিছ কৰিছিলোঁ কৰিম নিদোৱেই এনেও আমি লটাৰী চিষ্টেম কৰিম ধেমালি কৰিব নালাগে সঁচাটো কৰি দিম আমি এনেও লটাৰী চিষ্টেম কৰিম মানে এটা হেৰি বাউলত মানে যিকেইজনক মই চিনি পাব আপোনালোকে ছাবস্ক্ৰাইব কৰিছে। চ' প্লিজ এই ভিডিঅ'টোত আপোনালোকক কৈ দি আছোঁ যে হেৰি যোনে ছাবস্ক্ৰাইব কৰি ধৰিছে প্লিজ আপোনালোকৰ নামবোৰ কমেণ্ট কৰি জনাই দিয়ক প্লিজ কৈছোঁ। আৰু নামটো আৰু পাৰিলে আপোনালোকৰ এড্ৰেছটো কমেণ্ট কৰি দিব। এড্ৰেছটো বাৰু নালাগে নামটো কমেণ্ট কৰি দিব। মই আপোনালোকক বঢ়িয়াকৈ গিভৱেটো কৰিম যাৰ ভাগ্যতে বাৰু লটাৰী চিষ্টেম এটা কৰিম কৰি কিনে এটা নাম উঠাম যোনে পায় তাক এটা গিফ্ট দিয়াব। সৰু সুৰা গিফ্ট এটা দিম কাৰণ যিহেতু বৰ্তমান 500 হৈছে 1000 হ'লে আৰু ভালকৈ দিম তাৰপিছত আকৌ আৰু বেছি হ'লে আৰু ভালকৈ দি দিম আপোনালোকক। চ' এইখিনি আপোনালোকে মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। আজি বিদায় মাগিছোঁ আপোনালোকৰ ওচৰত মই আৰু দিশানে। চ' অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। দিশান থাকিব মই থাকিম বিশাল চবেই থাকিব 8 তাৰিখে লগ পাই আছোঁ আকৌ এবাৰ। আজিৰ বাবে ধন্যবাদ। জয় আও।